নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ষ্টক, যোনটো ষ্টকৰ বিষয়ে এইটো চেনেলত কেতিয়াও আগতে আলোচনা হোৱা নাই। আৰু এই ষ্টকটো বন্ধুসকল মই নিজে ইনভেষ্ট কৰিছোঁ, কেইদিনমান আগতে ইনভেষ্ট কৰিছোঁ। তো ময়ো এতিয়া আহি কেনে আপোনালোকৰ কাৰণে লৈ আহিছোঁ ষ্টকটো। আৰু ষ্টকটোত মই খুব সুন্দৰ আপছাইড পটেঞ্চিয়েল থকা যেন অনুভৱ কৰোঁ ফিউচাৰলৈ, মানে লং টাৰ্ম। যদি লং টাৰ্মৰ কথা আমি সদায় কওঁ, তো লং টাৰ্মত মানে এই ষ্টকটো খুব এটা সুন্দৰ পটেঞ্চিয়েল থকা যেন মোৰ অনুভৱ হয়। তো চাওকচোন বন্ধুসকল, ষ্টকটো আপোনালোকে কেনেকুৱা পায়। আৰু ষ্টকটো এলা বেচা ষ্টকো নহয় বন্ধুসকল, লাৰ্জ কেপ ষ্টক হয়। ষ্টকটো সম্পূৰ্ণ ফাণ্ডামেণ্টেল এনালাইচিছ আমি এতিয়া কৰিম, মই আপোনালোকৰ আগত আৰু কৰি দেখুৱাম। আৰু তাৰপিছত কেনেকুৱা ভেলুৱেশ্যনত আছে, আৰু কোম্পানীটো যদি কিনিব লাগে কেনেকুৱা টাইমত কিনিব লাগে, কি কি প্ৰাইচ ৰেঞ্জৰ ওপৰত আপোনালোকে কিনিব পাৰে, তো সকলোখিনি আমি আলোচনা কৰিম। তো স্কিপ নকৰি পেলাই শেষলৈকে ভিডিঅ'টো চাই থাকিব, খুব ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। আৰু আশা কৰোঁ ষ্টকটো মই আপোনালোকে নিশ্চয় ভাল পাব। তো বন্ধুসকল আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ ফাৰ্ষ্ট টাইম আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, ষ্টকটোৰ নামটোলৈ যোৱাৰ আগত আমি ষ্টকটোৰ কিছুমান ডেটা চাই লওঁ, যিবিলাক ডেটাৰ ওপৰত আমি চাই পেলাই আমি ষ্টকটোৰ লং টাৰ্মৰ পটেঞ্চিয়েল কেনেকুৱা হ'ব পাৰে, তো আমি সেইটো গম পাওঁ। তো বন্ধুসকল প্ৰথমতে মই আপোনালোকৰ আগত লৈ আহিছোঁ যে ৰেভিনিউ আপোনালোকে চাব পাৰে যে 2000 যেতিয়া 2020 মাৰ্চ আছিল, তো যে মাৰ্চত আছিল 1031। তো কেইদিনমান আগতে যোৱা দুদিনমান আগতে কোম্পানীটোৰ ৰিজাল্ট আহিছে, আৰু এতিয়া চাব পাৰে যে মাৰ্চ 2021 যেতিয়া ৰিজাল্ট কোৱাৰ্টাৰৰ, তো প্ৰায় ডাবল হৈ গৈছে। তো বন্ধুসকল চাব পাৰে যে আপোনালোকৰ ৰেভিনিউটো ডাবল হৈছে। মানে কি, আপোনালোকে অকল ৰেভিনিউ জেনেৰেট কৰিলে নহ'ব, আমি এতিয়া চাব লাগিব যে কোম্পানীৰ ৰেভিনিউৰ ওপৰত প্ৰফিট জেনেৰেট কৰিছে নে তেনেকৈ। তো আপোনালোকে চাব পাৰে যে বন্ধুসকল, যে আপোনালোকে ইয়াত চাওক যে 59 যে কোটিৰ আগতে আছিল, এই নম্বৰবোৰ চব কৰোৰৰ হয় বন্ধুসকল, আপোনালোকে এইটো গম পাব, এইটো নোট কৰি ল'ব। তো চাব পাৰে যে প্ৰথমতে 59 আছিল, তো এতিয়া 59ৰ পৰা ডাইৰেক্ট জাম্প কৰি পেলাই আপোনালোকে চাব যে ডাবলতকৈ বেছি হৈ গৈছে, প্ৰায় 3 গুণ হৈ গৈছে। আপোনালোকে চাব যে 160 হৈ গৈছে। তো বন্ধুসকল চাব পাৰে যে আপোনালোকৰ যে নেট প্ৰফিটৰ কোম্পানীটো খুব সুন্দৰভাৱে জেনেৰেট কৰিছে, আৰু সেইটো আপোনালোকে EPS-টো চাব পাৰে যে EPS-টো আপোনালোকে গ্ৰ'থ কৰি গৈ আছে ওপৰলৈকে, যিটো খুব সুন্দৰ চাইন। তো EPS মানে হ'ল আৰ্নিং পাৰ শ্বেয়াৰ। তো এইবোৰৰ ওপৰত মই এক্সট্ৰা ভিডিঅ' বনাম। PE ৰেচিঅ' কি হয়, আপোনালোকে বহুতে সুধি থাকে মোক যে PE ৰেচিঅ' কি হয়, এইখিনি দাদা এইটো ভিডিঅ' বনাই দিব। তো এনেকুৱা বহুতখিনি আছে, ROC ROE, তো এইবোৰ কি হয় সম্পূৰ্ণ ভিডিঅ' বনাই পেলাই মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম কেইদিনমান পিছত। তো সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাব। তো বন্ধুসকল ভিডিঅ'টোলৈ আগবাঢ়ো এতিয়া। তো আপোনালোকে চাব পাৰে যে যেনেকৈ EPS গ্ৰ'থ কৰিছে, আৰু আপোনালোকে চাব পাৰে যে যেতিয়া জুন আহিছিল এই ক'ভিডৰ টাইম যেতিয়া লাষ্ট ইয়াৰ, তো তেতিয়া আপোনালোকৰ কোম্পানীটো একদম মাইনাছ, যেতিয়া কোম্পানী একদম লছত গৈছিল, তো তাৰপিছত আপোনালোকে ৰিকভাৰী চাওক কি সুন্দৰভাৱে ওপৰলৈকে ৰিকভাৰী কৰিছে। তো সেইটোৰ পৰা আমি উমান লগাব পাৰোঁ যে কোম্পানীটো মানে খুব সুন্দৰভাৱে কাম কৰিছে। আৰু আপোনালোকে চাব যে ইয়াৰ অন ইয়াৰটো গ্ৰ'থ চাব পাৰে আপোনালোকে প্ৰফিটত যে তিনি গুণ হৈ গৈছে। তো আপোনালোকে চাব পাৰে যে ষ্টকটোৰ দামো তেনেকৈ 3 গুণে হৈ যাব। তো বন্ধুসকল সেইটো অনুমান লগাব পাৰে আপোনালোকে। তো আহক আমি অকল এইখিনি চালে নহ'ব, আমি কোম্পানীটোৰ চবতকৈ চাব লগা কথা হ'ল যে বেলেঞ্চ শ্বীট বন্ধুসকল। যিকোনো এটা কোম্পানী যদি আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে বেলেঞ্চ শ্বীটখন চোৱাটো আপোনালোকে খুব জৰুৰী, কাৰণ বেলেঞ্চ শ্বীটখনে আপোনালোকক সকলোখিনি কথা কৈ দিয়ে। তো বন্ধুসকল আহক আমি এতিয়া বেলেঞ্চ শ্বীটখন চাওঁ। তো আমি আহি গৈছোঁ এতিয়া বেলেঞ্চ শ্বীটখনৰ ওপৰত। তো আমি ইয়াত এতিয়া চাব লগা প্ৰথম কথাটো হ'ল ৰিজাৰ্ভ। তো আপোনালোকে ৰিজাৰ্ভ চাব পাৰে যে আপোনালোকে কোম্পানীটো কেনেকৈ প্ৰথমতে যেতিয়া আহিছিল 2017 লিষ্টেড হৈছিল এই কোম্পানীটো ষ্টক মাৰ্কেটত, আৰু তেতিয়া চাব পাৰে যে 1100 ৰিজাৰ্ভ আছিল, আৰু এতিয়া গ্ৰ' কৰি এতিয়া চাব পাৰে যে ৰিজাৰ্ভ 2152 হৈ গৈছে। তো আপোনালোকে চাব যে ৰিজাৰ্ভ কি সুন্দৰভাৱে ওপৰলৈকে গ্ৰ' কৰি আছে কোম্পানীটো। তাৰ লগত আপোনালোকে চাব লাগিব যে চবতকৈ ডাঙৰ কথা যে বৰ'য়িং, যিটো আপোনালোকৰ এই ষ্টকটোৰ যিমান ভাল আছে বেয়া গুণ আছে, মই সকলোখিনি কমটো কোম্পানী অলপমান আপোনালোকে পেচেঞ্চ ৰাখি ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল চাব পাৰে যে বৰ'য়িং, তো কোম্পানীটো আপোনালোকে প্ৰথমতে ধাৰ নাছিল, কিন্তু এতিয়া চাব পাৰে যে কোম্পানীটো ধাৰ লৈ আছে। কিন্তু আপোনালোকক মই এটা কথা কওঁ যে ধাৰ আপোনালোকৰ যিটো ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ তুলনাত ধাৰটো কম। মানে আপোনালোকৰ ডেট টু ইকুইটি ৰেচিঅ' বুলি এটা আছে, তো সেইটো আপোনালোকৰ 1ৰ ডাউনতে হ'ব এইটো কোম্পানীত। তো ডেটটো আপোনালোকৰ মানে কণ্ট্ৰলতে আছে। ডেট কণ্ট্ৰলত থকা বুলি মই কিয় ক'লোঁ, কাৰণ আপোনাৰ চাব পাৰে যে কোম্পানী এটাই আপোনালোকৰ চাওক বন্ধুসকল, কোম্পানী এটাই ধাৰ লোৱাটো একো বেয়া কথা নহয়, কাৰণ আপোনালোকৰ যদি কম প্ৰাইজ, যদি কম সুতত কোনোবাই পইচা পায় তো ধাৰ ল'ব, কাৰণ যিহেতু ডাঙৰ কৰ্পৰেশ্যন হয়, তো আৰু যিহেতু ডাঙৰ কোম্পানী হয়, যিহেতু এটা আপোনাৰ ক'ব যে লাৰ্জ কেপ কোম্পানী হয়, তো লাৰ্জ কেপ কোম্পানী হ'লে তো ইহঁতক পইচা দৰকাৰ হৈও থাকে। তো তাৰপিছত কোম্পানীটো ধাৰ লৈ হ'লে তাৰে ওপৰত প্ৰফিট জেনেৰেট কৰিছে নে নাই সেইটোৱে ডাঙৰ কথা। তো আমি অলপমান আগতে চাই উঠিলোঁ যে কোম্পানীটো খুব সুন্দৰভাৱে নিজৰ প্ৰফিট ওপৰলৈকে গ্ৰ' কৰি আছে। তো অকল প্ৰফিটে নহয়, ৰেভিনিউ হওক, চেলছ হওক, সকলোখিনি গ্ৰ' কৰি আছে। তো তাৰ কাৰণে কোম্পানীটো এই ধাৰটো একো মানে মই ভাবোঁ যে প্ৰব্লেম ক্ৰিয়েট
কৰিব নালাগে ভৱিষ্যতলৈকে। তো তাৰপিছত আপোনালোকক মই অকণমান চাওঁ যে দেখুওৱা যে কোম্পানীটোৰ হাতত কেছ আছে নে নাই। তো আপোনালোকে চাব পাৰে যে কোম্পানীটোৰ হাতত কেছ ইকুইভেলেণ্ট আপোনালোকে চাব যে 576 crore কোম্পানীটোৰ হাতত আছে। আৰু তাৰ লগত আপোনালোকে চাব পাৰে যে ট্ৰেড ৰিচিভেবল আপোনালোকে ইয়াত চাব পাৰে যে এইটো 1200 টকা 1300 কোটি টকা কোম্পানীটো পাবই আছে। তো বন্ধুসকল নেক্সট কোৱাৰ্টাৰতো আপোনালোকৰ ৰিজাল্টটো ভাল হ'ব যেন অনুভৱ হয়। তো তেনেকৈ কিছুমান সৰু সৰু বস্তু চাই আমি লং টাৰ্মৰ কাৰণে কিছুমান ষ্টকৰ কিছুমান এনেকুৱা সৰু সৰু বস্তু চাব লাগে, যাৰ পৰা আমি গম পাওঁ যে ষ্টকটো লং টাৰ্মৰ কাৰণে পটেঞ্চিয়েল কেনেকুৱা। আৰু তাৰপিছত আপোনালোকে চাব পাৰে যে টোটেল এছেটছ আপোনালোকে চাব যে যিমান এছেট আছে কোম্পানীটো, তো আপোনালোকে কেনেকৈ চাব আপোনালোকে চাব লাষ্ট ইয়াৰ আছিল 3000। তো এতিয়া এইটো আপোনালোকে কোৱাৰ্টাৰত চাব পাৰে যে আপোনালোকে অলপমান ডাউন কৰি পেলাই মই আপোনাক দেখুৱাই আছোঁ যে আপোনালোকে এতিয়া চাব যে মাৰ্চ 2021 ডেটাটো মই আপোনাক দেখুৱাইছোঁ যে লাষ্ট এই কেইদিনমান আগতে এইটো উপলব্ধ হৈছে ৱেবছাইটত। তো আপোনালোকে চাব পাৰে যে 9000 হৈ গৈছে। তো বন্ধুসকল 3 গুণ বাঢ়ি গৈছে। তো আপোনালোকে চাব পাৰে যে কোম্পানীটোৱে নিজক কিমান সুন্দৰভাৱে ওপৰলৈকে উঠাই আছে। তাৰ লগত আপোনালোকক মই প্ৰমোটাৰ শ্বেয়াৰ হোল্ডিংটো দেখুৱাইছোঁ, যিটো আপোনালোকে চাব লগা জৰুৰী যে প্ৰমোটাৰৰ হাততো ডিচেণ্ট শ্বেয়াৰ হোল্ডিং আছে যে 47-46% শ্বেয়াৰ প্ৰমোটাৰ হাতত আছে। তাৰ লগত আপোনালোকে চাব পাৰে যে খুব সুন্দৰভাৱে আপোনালোকে এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল যে FII চাওক, যিটো ফৰেইন ইনষ্টিটিউশ্যন যে আপোনালোকে কণ্টিনিউৱাছলি এই ষ্টকটোত অহাৰ পৰাই বাই কৰিছে। আপোনালোকক মই দেখুৱাইছোঁ চাওক, প্ৰথমতে আপোনালোকে 10 আছিল, তো 10ৰ পৰা গৈ গৈ এতিয়া আহি পেলাই আপোনালোকে চাব যে 25% পাইছে। তো 25% FIIৰ হাতত আছে। তাৰ লগত DIIও আমাৰ হাতত আছে 15% DIIৰ হাতত আছে। তো আপোনালোকে চাব পাৰে যে ইমান ছেভ হাতৰ হেণ্ডছত আপোনালোকৰ প্ৰায় 70-80% শ্বেয়াৰ ছেভ হেণ্ডছতে আছে। তো এইখিনি আপোনালোকে চাব যে পাব্লিকৰ হাতত আপোনাৰ 12% আছে। তো ভাল ষ্টক এনেও পাব্লিকৰ হাতত বেছিকৈ নাথাকে। তো এইটো আপোনালোকে চাব পাৰে যে এনেকুৱা কিছুমান চাব পাৰে যে যিবোৰ পাব্লিকৰ হাতত কমকৈ আছে, তো সেইবোৰ আপোনালোকে চাব পাৰে যে FII বা DIIৰ হাততে বেছিকৈ থাকে। তো আৰু প্ৰমোটাৰৰ হাততে বেছিকৈ থাকে নতুবা। তো এনেকুৱা আপোনালোকে চাব পাৰে। তো প্ৰমোটাৰো ডিচেণ্ট হোল্ডিং আছে। তো আপোনালোকে গোটেইখিনি কোম্পানীটো ভাল। তো এতিয়া আমি কোম্পানীটো নামৰ ফালে আহোঁ, আপোনালোকে হয়তো জানিবৰ কাৰণে খুবেই উৎসুক হৈছে। তো আপোনালোকৰ আগত নামটো আহি গৈছে বন্ধুসকল, টিউব ইনভেষ্টমেণ্টছ অফ ইণ্ডিয়া লিমিটেড। এইটোৰ কথা এই ষ্টকটোৰ বিষয়ে মই কৈছোঁ। আৰু আপোনালোকে চাব পাৰে যে আজিৰ দিনটোত এই ষ্টকটো ডাউন হৈছে, 4% ডাউন হৈছে। আৰু ৰিজাল্ট ইমান সুন্দৰভাৱে ৰিজাল্ট দিয়াৰ পিছতো ষ্টকটো ডাউনত গৈছে, মানে কি অপাৰেটৰৰ খেল চলিছে। আৰু এইটো আপোনালোকে মই ভাবোঁ যে এইটো কোনো ধৰণৰ ভয় কৰিব লগা কথা নহয়। কিয় ভয় কৰিব লগা কথা নহয়? কাৰণ কোম্পানীটো যিহেতু আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাব পাৰে যে মই কৈছিলোঁ যে লাৰ্জ কেপ কোম্পানী, মাৰ্কেট কেপ চাব পাৰে যে 22.9। তো 20 হ'লে আপোনালোকৰ লাৰ্জ কেপ কোম্পানী হৈ যায়। তো লাৰ্জ কেপ এইটো এটা লাৰ্জ কেপ কোম্পানী। তো লাৰ্জ কেপ কোম্পানীত আপোনালোকৰ যদি ডাউনো হয়, আপোনালোকে তেনেকৈ ৰিকভাৰী কৰি দিয়ে। তো মই আপোনালোকৰ চাৰ্ট পেটাৰ্ণ দেখুৱাইছোঁ। আপোনালোকে নেক্সট চাৰ্ট পেটাৰ্ণ চাব পাৰে 2017 যেতিয়া আহিছিল যে কোম্পানীটো 253 ৰুপিজত আহিছিল। আৰু এতিয়া চাব পাৰে যে কোম্পানীটো কিমান ওপৰত গৈছে যে 1100 বা 1200ৰ ওচৰে পাছৰে আছে। আৰু প্ৰায় 370% ৰিটাৰ্ণ এতিয়ালৈকে দিয়ে দিছে কোম্পানীটোৱে। তো আৰু লং টাৰ্মতো খুব সুন্দৰভাৱে পটেঞ্চিয়েল আছে। আৰু এতিয়া যিহেতু ডাউন হৈছে, আপোনালোকে চাব পাৰে যে 6 মান্থত যোনে আগত কিনিছিল তেওঁ এতিয়া 47% প্ৰফিটত আছে। আপোনালোকে চাব পাৰে যে এতিয়া যিবিলাক মানুহে মানে এইটো প্ৰব্লেমত আছে, সেইবিলাক কোনবোৰ মানুহ যিবিলাক ট্ৰেডাৰ এইখিনি জেগাত যিবিলাকে কিনিছে, তো তেওঁলোকে হেৰি কৰিছে। তো কাৰোবাৰৰ লগত যদি এই ষ্টকটো তেনেকৈ আছে, তো বিন্দাছ হল কৰা বন্ধুসকল। লং টাৰ্মত খুব সুন্দৰ পটেঞ্চিয়েল আছে। আপোনালোকে নিশ্চয় লং টাৰ্মত চাৰ্ট পেটাৰ্ণখন চাই পেলাই আপোনালোকে অনুমান লগাব পাৰে। তো এই ষ্টকটোত মই ভাবোঁ যে বন্ধুসকল লং টাৰ্মত খুব সুন্দৰ পটেঞ্চিয়েল আছে। আৰু আপোনালোকৰ পইচা 3 গুণ 4 গুণ 5 গুণো কৰি দিব পাৰে লং টাৰ্মত, যদি 5 বছৰ পাৰে 10 বছৰ পাৰে, যিমান পাৰে ইমান হোল্ড কৰিব লাগিব। আৰু কোম্পানীটো কি কাম কৰে, তো মই সেইটো আপোনালোকক এতিয়া অকণমান দেখুৱাইছোঁ। তো তাৰ কাৰণে মই ফাইনেন্সিয়েলছত যাব লাগিব অকণমান ডাউন কৰি আপোনালোকে চাব পাৰে যে ইয়াত আপোনালোকে চাব টিউব ইনভেষ্টমেণ্টছ অফ ইণ্ডিয়া লিমিটেড, এই যে মুৰুগপ্পা গ্ৰুপ বন্ধুসকল, এইটো এটা খুব সুন্দৰ কোম্পানী। যিহেতু চোলামণ্ডলম ফাইনেন্স আছে, ইহঁতৰ কৰমণ্ডল ইণ্টাৰনেশ্যনেল বুলি খুব সুন্দৰ সুন্দৰ ষ্টক আছে এইটো গ্ৰুপৰ বন্ধুসকল, খুব যিবিলাকে মাল্টিবেগাৰ ৰিটাৰ্ণ অলৰেডি দি থৈ দিছে কোম্পানীক। তো আৰু তাৰপিছত চাব পাৰে যে আৰু কোম্পানীটো কি কাম কৰে আপোনাৰ ইঞ্জিনিয়াৰিং বাইচাইকেল। তো বন্ধুসকল এই দুটাই কোম্পানীটোৰ খুব হেৰি হয়। আৰু আপোনালোকক মই লং টাৰ্মৰ কাৰণে কিয় কৈছোঁ যে আপোনালোকে চাব পাৰে যে আজিকালি বাইচাইকেল সকলোৱে চলায়। আজিকালি নতুনকৈ এটা বাইচাইকেলৰ ট্ৰেণ্ড আহিছে। আৰু এই কোম্পানীটোৰ টক্কৰ দিব পৰা কোনো কোম্পানী নাই, কাৰণ ইঞ্জিনিয়াৰিং আমাৰ ইণ্ডিয়াত এইটো কোম্পানী কৰে আৰু মেনুফেকচাৰিঙো এইটো কোম্পানী কৰে। তো সকলোখিনি ফালৰ পৰা এইটো কোম্পানী কাম কৰে। আৰু তাৰ লগত যিবিলাক মেটেৰিয়েল লাগে, যিবিলাক প্ৰডাক্ট আপোনালোকৰ বাইচাইকেল এখনত লাগে, যে স্ক্ৰুৱে হওক, বল্টুৱে হওক, নাটে হওক, চেইনে হওক, সকলোখিনি এই প্ৰডাক্ট এই কোম্পানীটো বনায়। তো বন্ধুসকল আৰু চাব পাৰে যে কোম্পানীটো 50 বছৰ পুৰণা, 50 বছৰতকৈ বেছি কোম্পানী যে 1949ৰে পৰা এই কোম্পানীটো আছে, লিষ্টেডহে হৈছে 2017। তো বন্ধুসকল তো ইয়াৰ পৰা আমি উমান লগাব পাৰোঁ যে কোম্পানীটো খুব পুৰণা কোম্পানী। আৰু যিহেতু ইমান চাইকেলৰ মাজতে বেয়া দিন গৈছিল, তাৰপিছতো এই ষ্টকটোৱে নিজক হোল্ড কৰি ৰাখিছে, ভাল কৰি ৰাখিছে এইটো কোম্পানীটো। তো চাব পাৰে যে কোম্পানীত আৰু এতিয়াতো চাইকেলৰ ভাল দিনে আহি আছে। তো চাইকেলৰ ভাল দিন আহিলে তো এই ষ্টকটো খুব সুন্দৰ এটা হেৰি হ'ব, ভাল হ'ব। তো লজিকটো মই আপোনালোকক কৈ দিলোঁ যে কি লজিকৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক লং টাৰ্মত এই ষ্টকটো খুব সুন্দৰ এটা ভাল পটেঞ্চিয়েল আছে বুলি কওঁ, যে সুন্দৰ আপোনালোকক এটা ৰিটাৰ্ণ দিব পাৰে ষ্টকটোৱে। তো
আপোনালোকে এইটো মই এইটো ওপৰতে ভিত্তি কৰি এই কথাখিনি আপোনালোকক কৈছোঁ তো আপোনালোকে নিশ্চয় নিজৰ ৰিচাৰ্জটো কৰি ল'ব ষ্টকটো কিনাৰ আগত তাৰ লগত আৰু এটা কথা কৈ দিওঁ যে যিটো ইঞ্জিনিয়াৰিং ছেক্টৰ আছে এই ইঞ্জিনিয়াৰিঙে এইবাৰ কোম্পানীটোৱে 800 কৰোৰৰ আপোনালোকৰ ৰেভিনিউ ইনকাম কৰিছে ভাবিব পাৰে যে ক'ৰ বিজনেছ হ'ল ইঞ্জিনিয়াৰিং তো ইঞ্জিনিয়াৰিংটো আপোনালোকৰ ইণ্ডিয়াত এইটো কোম্পানী কৰে যিমান বাইচাইকেল আজিকালিতো চাব পাৰে যে মাৰ্চিডিছ কোম্পানী হওক BMW কোম্পানী হওক সকলোৱে আজিকালি নতুন কিমান কোম্পানী আছে যে বাইচাইকেল নতুনকৈ বনাব ধৰিছে তো তেওঁলোকে ক'ৰ পৰা বনাই আছে তো এইটো কোম্পানীকে অৰ্ডাৰ দিব তো বন্ধুসকল তেনেকৈ আপোনালোকে চাব পাৰে এনেকৈ ৰিচাৰ্জ কৰি পেলাই আপোনালোকক ভাল ষ্টক বিচাৰি উলিয়াব পাৰে তো মই ভাবোঁ যে এই ষ্টকটোত লং টাৰ্মৰ কাৰণে খুব সুন্দৰ পটেঞ্চিয়েল আছে তো আপোনালোকক নিশ্চয় ৰিচাৰ্জ কৰি ল'ব যদি আপোনালোকে কিনে মই কোনো কিনাৰ ৰিকমেণ্ডেশ্যন দিয়া নাই বন্ধুসকল লাষ্টত মই কৈ দিলোঁ এইটো মই আপোনালোকক জাষ্ট এটা নলেজ পাৰপাছৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি মোক এটা মটিভেশ্যন কৰি দিব যাতে মই আৰু এটা নতুন ভিডিঅ' বনাব পাৰোঁ তো বন্ধুসকল আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই